হৰি আপুনি পাগল হৈছে নেকি বাৰু? কিহৰ কাৰণে? নহয় মানুহে এনেকে প্ৰাইভেট থানা খোলে। কিবা এটা সুধি আছো মুখেৰে নেমাতে কেলে? খোলেও বোৱাৰী খোলা তুমি কিডাল জানিছা কৈছা? মই কৈছা আপুনি থানা খোলক, মই আপোনাৰ লগত আছো। এনেও তই মোৰ এছিষ্টেণ্ট। থানালৈ যিমান কেছ আহিব চব ঘৰলৈ লৈ আহিবি। মই কৈছে এটা কেছে খাই যাবলৈ নিদিছো। আপুনি জুইৰ লগত খেলা কৰিছে? মই জুইৰ লগত খেলা কৰি ভাল পোৱা মানুহ। আৰু মই জুইৰ মাজত ডাঙৰ হোৱা, সেইকাৰণে সেই ঢেৰেকা পোৰা। পাগলটো জুই আছে য'ত মোহন আছে তোৰ। ঠাণ্ডা দিন আহি গ'ল, মেচ সেমেকি গ'ল। ছাৰ আপুনি টেনশ্যন নল'ব, আই হেভ। মানে মই আছো। তুমি কি কৰিবা? ছাৰ কেকেটাৰ থানা ইউ উৰাই দিম, চাই থাকক আপুনি। খাটনিয়াৰ এইটো সাহস ক'ত পালে? তাকেইতো এই মই সাহসডাল ক'ত পালে? তাকো প্ৰাইভেট থানা খুলিব বোলে মানুহটোৱে। বহুত সহ্য কৰিলো আৰু নকৰো। বাকলি নেৰিব এবাৰ এইজনাই। কি চাই আছে? ডিচিশ্যনটো ভাল নহ'ল নেকি? কোনটো কথা? প্ৰাইভেট থানা খোলাটো। মোকো বহুতে কৈ আছে বোলে আপোনাৰ ঘৰত জেঠেৰিটোক এনেই খুৱাই বুৱাই ৰাখিছে, তাতকে খেদি নিদিয়ে কিয়? কি কৰো কওকচোন? হ'ব দিয়া, তুমিতো জনা শুনা মানুহ। ফেঞ্চাৰ থানা খোলা, গভমেণ্ট থানা খোলা, তোমাৰ কথা। কেৰি অন। ঘৰৰ পৰা খেদা কথা কলো যে কেৰি অন। এই সলুকি যাব। এতিয়া এখন বান্দাত নবহিবও পাৰছা দা। কিয়? এতিয়া এখন আগৰ বান্দাত আছে, এতিয়া এখন থানা বান্দা। ইয়াত অকল মইহে বহিব পাৰিম। এতিয়া মানে এইখন তোৰহে বান্ধা হ'ল মোৰ মানে কেকেচা বান্দা, মই কেকেচা এছটি পিষ্টেণ্ট। এছটি পেষ্টি মানে কেকেচা ওপৰত, কেকেচা তলতে মই আছে এছটি পিষ্টেণ্ট। আচ্ছা এছিষ্টেণ্ট। ইয়াতে মই বহিছো। আস্তা দিয়া কেছ মই ফটাচ কৰিছো। যদি কিবা কেছ পাইছো থাপ মাৰি ধৰিছো, থাপ মাৰি ভিতৰলৈহে লৈ যাওঁ। আচ্ছা এনেতো দৰমহাটোৰ কথা জানিব পাৰিম নেকি? দৰমহা বহুত ভাল কথা এটা মনত পেলাই দিছে বাচ্চা দা। পইচাটোৰ কথা পাতিবলৈ পাহৰিছো। যা পাতিয়া অকণ নবৈছো। এওঁ ওস্তাদিতেই মৰে আৰু। আৰে নতুন বুলেটখনৰ বেটেৰী বহিব হ'লেই নে? কি হ'ল ছাৰ, ষ্টাৰ্ট হোৱা নাই নেকি? তাকেতো। চাওঁ মই চেষ্টা এটা কৰি চাওঁ। ৰ'ব, কি কৰিছে? ষ্টাৰ্ট কৰো। আপুনি পাৰিব জানো? আগৰ CM ছাৰৰ পুতেকৰ বুলেটখন সদায় ৰাতিপুৱা মই ষ্টাৰ্ট কৰো। তেওঁ জানো বাইক চলাব? সদায় নচলায়, মানে বাহিৰত নচলায়, ঘৰৰ ভিতৰতে এনেই এপাক। তেওঁ চাব অলপ সাৱধান। একো নাই। চাব জাম অকণ লাগি আছে, ৰ'ব। পাৰিম। চাব আকৌ। পাইছেনে? জানিছো নোৱাৰিব আপুনি। বলক আহক। যাওক, লাহে লাহে ধৰি যাওক। পাম চাহ পাবি? দিব? কিয় নিদিম? কেতিয়া দিব? যেতিয়াই বিচাৰ তই। মানে এনে মোক পইচাটো নালাগিছে। এতিয়া যদি বাহিৰৰ মানুহ মোক ঘপককে সুধি দিছে, তইতো কেকেচাৰ লগত এছটি পিষ্টেণ্ট কৰি আছ। এছিষ্টেণ্ট। তোক কিমান পইচা দি? তেতিয়াতো মই লাজ পাই যাম চা। এই ৰিলেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে মোক কিবা এটা দিব লাগিছে। তাৰ মানে তই চেলাউৰিৰ কথা কলি? চেলাৰী মানে ডাইৰেক্ট ধৰ তোৰ চেলাৰীটো নিদিওঁ। মানে ডাইৰেক্ট মোৰ চেলাৰী নিদিছে, বেলেগৰ হাতে দি দিছে। সেইটো কোৱা নাই, মানে চেলাৰীটোৰ ঠাইত তোৰ ধৰ পেঞ্চন প্লেন এটা মই এক্টিভ কৰাই দিম এই কামখিনি চোৱা চিতা কৰাৰ কাৰণে। তাৰপিছত ধৰ তোৰ হেল্থ ইঞ্চুৰেঞ্চ এটা মই কৰাই দিম। সেইটো মানে চা, ধৰ তোৰ অসুখ বিসুখ হ'ল, তই হস্পিটালে যাব নালাগে, তোৰ হৈ বেলেগ এডমিট হৈ দিব। মই কষ্টটো নাপাইছো। চা কলেকে মই কৰি দিছো।
তাৰপিছত আৰু দুটা ফিক্স কৰি দিম 50,000 টকা, যিটো 30 বছৰ পাছত পাই যাবি। 30 বছৰ পিছত 50,000 পাই যাম। বেছি পাবি। 30 বছৰ পিছৰখিনি বাৰু চলি যাম, 30 বছৰ আগৰখিনি চলাই দিব নোৱাৰে নে ছাৰ? হাই বেঙাটো, 30 বছৰনো কেইটা দিন? চাই থাকোঁতে দেখোন 2-3 বছৰ পাছতে পালি। 30 বছৰ আহি যাব। হা? ত্ৰিশ বছৰ কাৰণে 2-3 বছৰ ঐ দিম জানো? ছাৰ কথা এটা সোধো। কওক শৰ্মা, আজি দোকান খোলা নাই নেকি? নাই, খোলো ছাৰ। ৰত্নাকৰ চালে? চালো। কেনেকুৱা পালে বাৰু? ভালেই লাগিছে। কিয় আপোনাৰ বেয়া লাগিছে নেকি? ময়ো চালো, বৰ ভাল লাগিলে। দিয়ক আচল কথাটো কওক। ছাৰ সেইটোকে সুধিবলৈ মাতিছিলো। শৰ্মা, মূৰটো বেয়া গৰম হৈ আছে। এইবিলাক নেক্সট টাইম ফটো আমি মোৰ লগত নকৰিব। আৰে মইনো কি মাথাটো গৰম হ'ব লগা কথাটো ক'লো? আনিলি টেবুল? এই তোক টেবুল আনিবলৈ দিছিলো, তই ঘোঁৰা আনিলি যে? ঘোঁৰা? ঘোঁৰা নেগুৰ চেগুৰ লগাবলৈ থাকিলে ছাৰ। মণিক কৈ টেবুলখন লৈ আহ। মণিবাই হ'বলা ভিতৰৰ পৰা টেবুল আনিবলৈ দিছে, সেইকাৰণে কাষৰ ফিলেটৰ মিস্ত্ৰীয়ে খিকি অং কৰি আছে, বুজি পেলাই অকণ সময়ৰ কাৰণে লৈ আহিছে। এখন ভেঞ্চাৰ থানাহে চলি যাব। যা কিবা কেছ আহিছে নেকি চাগে। আগতে মইতো ফিজ কওক, কি দৰমহা কিমান দিব ফিজ কওক। দিম দিব গম পাইছে, কিমান দিব সেইটো ফিজ কৰি দিয়ক। 40% দিম। 40টো কিমান ছাৰ? 190%। মানে 9-0 বা 90হে মোক দিছে, বাকী সোপা আপোনাৰ ছাৰ। ঐ ছাৰ, ধুনীয়া কেছ এটা আহিছে। সোমাই দে ভিতৰ সোমাই দে। মোহন এই দেখা নোপোৱা নেকি? ছাৰ এনেকুৱাই ড্ৰেছিং কিনিবনে? এনেকুৱাই কিনিব লাগিব, এখন গপচ। এই নাপায়, বল বেলেগৰ বেডৰুমত সোমাব নাপায়। বল ওলা। বলক ছাৰ। গৰু ভাল কিবা আজি। কি হ'ল উঠপ কৰি আছে কেলে? মনে হ'ল কি? ছাৰে মোক বিচাৰিছে, মই নাই বুলি কবা। আতনিয়াৰ তেৰি পাগল হ'ল নেকি আপুনি? এই যদি নোকোৱা ফেঞ্চি বজাৰৰ পৰা বগা কাপোৰ কিনি পিন্ধিলো। এই যি কথা পাতা ডাঙৰকে পাতিবা, মই শুনিব লাগিব। এই চব মানে গৈছো ছাৰ। কি কয়? সোমা এই সোমা। মোক সোমাম কিয়? তলত কৈ আছো, মোক তলত সোমাম কৈ কিয় আছো। বাৰু? ছাৰ বহিছে? বৌ, হাতনিয়াৰ নাই নেকি? ঘৰত নাই। এই বাৰান্দাত দেখা নিচিনা পালো। আপুনি কাৰোবাকহে দেখিছিলে। আজি আপুনি ইমান চিঞৰি কথা কিয় কৈ আছে? একো মাত বোল নুশুনা হলো যে। কথাটো কচ হৈছে কি? আপুনি যে কথাই নকব আৰু। মই কিয় সোমাই আছো? নহলে মই ওলাই যাম যে। মানে ছাৰ আহক। মই ভাবিছিলো আকৌ আপুনি আমাৰ এখেতক বিচাৰি আহিছে বুলি। নহয় বৌ, মই মানে এখন ড্ৰেছিং টেবুল কিনিব লাগে, সেইকাৰণে ভাবিছো আপোনালোকৰখন চাই যাওঁ। এইখন ছাৰ আহক।
এনেকুৱাই ড্ৰেছিং কিনিবনে? এনেকুৱাই কিনিব লাগিব, এখন গপচ। ছাৰ বেয়া নাপায় যদি বহক। নবহ দিয়ক। কি হল ইমান তেলেকাকে চাই আছা যে? এনে টেনচনত আছো, কোনোবা দিনা খং উঠিব ডিঙি পাতত ধৰি এনেকে ঠেকেচিম নহয়। এনে টেনচন কি কৰো কি নকৰো পাত্তা পোৱা নাই। ভৰি নাই, কিবা এটা কাম কৰা টেনচন এটা ল'ব লাগিব। ইয়াক এনকাউণ্টাৰ কৰি দিওঁ নেকি বাৰু? ঠিক আছে বৌ, তেতিয়াহ'লে মই গৈ থাকো। বৰ ধুনীয়াকৈ সজাইছে কিন্তু ৰুমটো। থেংক ইউ ছাৰ। ঠিক আছে, আহিছো। আহক আহক ওলাওক। দেখিছা এই সোপা আকৌ ইয়াতে এৰিলে মানে। আইঅ কি বা আছে এই গালত। ওলাই ওলাওক ওলাওক। ঐ মোহন, মই একো বুজি পোৱা নাই, কিয় সোমাই আছো? আকৌ বিচনাতলৈ বলক, তাত বুজাম আহক। এই এই নাপায়, বল বেলেগৰ বেডৰুমত সোমাব নাপায়। বল 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 ওলা। বলক চাহ। গৰু ভাল কিবা আজি। কি হৈছে? মই সুলকি দিওঁ নেকি ছাৰ? দোকানত চাগে কাষ্টমাৰ ভিৰ লাগি আছে। তোৰ দোকানত চেনি চাহপাত আছে? যিকণ আছে আৰু। কান্তলীয়া চৰত তোৰ দাঁত সৰি যাব। মোক পইচাই মাৰিলে ছাৰ, মোক পইচাই মাৰিলে। ছাৰ মোৰ গাতো কিন্তু একো দুখ নাই, এওঁৰ কাৰণেহে মই দেখিছা এই সোপা আকৌ ইয়াতে এৰিলে মানে। আইঅ কি বা আছে এই গালত। ওলাই ওলাওক ওলাওক। ঐ মোহন, মই একো বুজি পোৱা নাই, কিয় সোমাই আছো? আকৌ বিচনাতলৈ বলক, তাত বুজাম আহক। এই এই নাপায়, বল বেলেগৰ বেডৰুমত সোমাব নাপায়। বল 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 ওলা। বলক চাহ। গৰু ভাল কিবা আজি। চৰকাৰে এইকেইটা মোক এনেই দিয়া নাই। কমলো কমল, আমাৰ আৰ্মছবিলাক ক'ত থাকেও? কিয়? যাচোন যা, সৰুকে সেই এনকাউণ্টাৰ এটা কৰিব লাগে। খা বাহিৰৰ ল'ৰা এটা ৰৈ আছে বৰ মোচন এটা দি। যাচোন যা, ৰাইফলটোকে লৈ আহ। আপুনি জানিব পাৰিব? দাঙিব পাৰিব মানে? দাঙিব পাৰিব মানে? কমলো, আগতে CM ছাৰৰ বডিগাৰ্ডৰ আৰ্মছবিলাক কোনে দাঙিছে? কোনে দাঙে? মই। তাৰপৰা আপুনি CM ছাৰৰ গাধহে বস্তুবিলাক দাঙি ফুৰে। কমলো, ননচেন্স আমি সীমা চেৰাই গৈছ তই মোৰ ইতিহাস নাজানতো। যা 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 যা, পুতুককে ৰাইফলটো লৈ আহ, মই হাউতকে গৈ মাৰ্ডাৰটো কৰি থৈ আহোঁ। ৰ'বচোন ৰ'ব, আগতে মানুহটো কোন মই চাই আহোঁ। যা 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 যা, পুৱাই পুৱাই একো মোৰো ভাল নালাগে নহয় এই মাৰ্ডাৰ চাৰ্ডাৰবিলাক কৰিবলৈ। যা।
গিৰিয়েকটো আধা ঘণ্টাত থিয় হৈ আছে, তই বেটি বহি আছ। এয়া হিন্দু নাৰী। কি হৈছে? মই সুলকি দিওঁ নেকি ছাৰ? দোকানত চাগে কাষ্টমাৰ ভিৰ লাগি আছে। তোৰ দোকানত চেনি চাহপাত আছে? যিকণ আছে আৰু। কান্তলীয়া চৰত তোৰ দাঁত সৰি যাব। মোক পইচাই মাৰিলে ছাৰ, মোক পইচাই মাৰিলে। চুপ! ছাৰ মুৰ্গাটো কিন্তু একো দুখ নাই, এওঁৰ কাৰণেহে মই কিয় টুকুৰিয়াই আছে? ভাত খাই আহিছো, শুকান গাখীৰ আৰু লাই শাক। তহঁতি খালি নে? মই পিছত কৰি আছো ৰ। কি হলে? আপুনিহে আছিল? আৰু কোন থাকিব লাগে? কেলে দাঁত চলাই আছ? পুৰুষোত্তম বুঢ়াই আপোনাক ল'ৰা বুলিয়ে ভাবে। বুঢ়াই মোক ল'ৰা বুলি ভাবিলে? মনে থাক। খাওকে দিম একে। ট্ৰেফিক ভণ্টি। এক্সকিউজ মি, মই ট্ৰেফিক ভণ্টি নহয়, লৰেন্স। মৰমতে মাতিছো হে। কিহৰ মৰম? নাই এনেই। এনেই? মই বৰ বেয়া বস্তু কিন্তু দেই। এইবিলাক মৰম চৰম মুখেৰে বাহিৰ কৰি দিম। হে ভগৱান, লাইফততো বিয়া পাতিব নোৱাৰিলোৱে, এতিয়া কাকো ভণ্টিও পাতিব নোৱাৰা হলো। এইখন কপাল আৰু দেই। মুকুতা দা, আপুনি যাওক। হয় ছাৰ। আমাৰ আহক। তই কলৈ যাও? আপুনি যাওক, মই পিছত গৈ আছো। এতিয়া বহি থাকা তুমি। গিৰিয়েৰাক ফালিব, এনজয় কৰা। কিয় লাজ লাগিছে এতিয়া? মুখখন চাকচোন চা। ঐ, তেল ফাটিছে তোৰ। চাই আছো মই চবকে। প্ৰাইভেট থানাটো কি? মই সুধিছো, প্ৰাইভেট থানাটো কি? ঐ ছাৰ, মোৰ গাত একো দুখ নাছে হা। কেকে ছাৰ মোক কামত লগাইছে, মই লাগিহে গৈছো। আজি আহি পালে যি। আঁতৰ আঁতৰ। প্ৰাইভেট থানা খোলে? হয়। কি হয়? কাণত ধুই আঁঠুকাঢ়ি আজিৰ পৰা এনেকুৱা ভুল নকৰো বুলি কওক ছাৰ। মই আগতে বহুত বাৰ বাচি থৈছো। এয়া চাওক, এয়া চাওক। মোক চাওক। বিউটি কি কথা কোৱা এইবোৰ? মই চাবলৈ কৈছো, মোক চাওক। মই আজিলৈকে নিজৰ ঘৈণীকে ভালকে চাই পোৱা নাই। এই চাবলৈ কৈছো নে নাই? ফালন পৰিব কিন্তু ছাৰ। যুদ্ধ হব কিন্তু ছাৰ। ছাৰ যুঁজি যাম। মই পলাই যাম।